মোৰ নাম হৈছে কিনিল ৰিংমা। আমি হৈছে কাৰ্বি আংলঙত ৰিংমা সংগঠন প্ৰেচিডেণ্ট হয়। আমাৰ নামটো কিনিল ৰিংমা হয়। আৰু আমি আজি অহাটো এডাফেন খটখটি এইটো বস্তি নামবোৰ আমি ৰেভিনিউ কৰি আহিছে। এইটো ইয়াত আমাৰ গামবুঢ়া আছে এইফালে, আৰু এতিয়া আমাৰ ছেক্ৰেটাৰী আছে, এইফালে আমাৰ ভাইচ চেয়াৰমেন আছে, ভিলেজ এডাফেন ভিলেজ চেয়াৰমেন। আমি আজি ইয়াত বিহু প্ৰেছ ক্লাবত অহাটো কেইটামান কথা ক'বলৈ আহিছে। মানে কথাটো এনেকুৱা আছে, তাতে আগতে চ'লাৰ প্ৰজেক্টটো আহিব বুলি কৈছে। এইটো কাৰাগাঁও আৰু মিলগেছো আৰু আমাৰ এডাফেন ৰিংমাখন বস্তি আৰু বাৰ্ডি বস্তি, এই তাত গোটেইটো 18,000 বিঘাটো হেৰি চ'লাৰ প্ৰজেক্ট হ'ব বুলি কৈছে। কিন্তু এইটো টাইমতে এইটো সময়তে হ'লে আমি আহি পেলাই কাউন্সিলত কথা কৰিছে, আমাৰ CM লগ পাইছে, আমাৰ চেণ্টাৰৰ ছাৰ আমাৰ ছেক্ৰেটাৰী লগ পাইছে। সিহঁতেও আমাক ক'লে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ জেগাটো চ'লাৰ ল'লে আমি ৰিপ্লেচমেণ্ট বেলেগ জেগাও দিম, আৰু আপোনাৰ কি ফেচিলিটি লাগে এইটোও দিম বুলি কৈছে। তেতিয়াতো আমি কৈছোঁ ঠিক আছে, আমিতো হ'লেতো একো অবজেকশ্যন নাই, আমি কাউন্সিলৰ বা গভৰ্ণমেণ্ট লগতে আমি একো অবজেকশ্যন নাই। চ'লাৰ আহিবলৈ হ'লে আমি মাটিটো দিবলৈ ৰেডি আছে। আমি কাউন্সিলৰ লগতে আমি যোগাযোগ কৰি কথা কৰিছে। কিন্তু অলপ দিন পাছতে খবৰ শুনিলে যে চ'লাৰটো নাহে বুলি কৈছে, ADB ফাণ্ডটো কেঞ্চেল কৰিছে। এতিয়া শুনি পাইছে কি এইটো সঁচা নে মিছা, আমিতো একো ৰিটাৰ্ণটো পোৱা নাই। কিন্তু খবৰ পোৱা মতে এতিয়া আকৌ কৈ আছে 8,000 বিঘাটো আকৌ চ'লাৰটো আহিব বুলি, বেলেগ কোম্পানী কোন আছে এইটো কোনোবা আহিব বুলি কৈছে। আৰু ইয়াত একটা কথা ক'বলৈ মন আছে কি, এইটো অৰ্ডাৰ এটা আছে, এইটো জয়ন্ত ৰংপি, আমাৰ মাননীয় জয়ন্ত ৰংপি এক্স MP আৰু CM, তাই সেই 1993 আমাৰ ৰিংমা মানুহ ইয়াত বহিবলৈ এইটো যোনটো এতিয়া বস্তি আছে চ'লাৰ জেগা আহিছে, এইটো তাৰহে অৰ্ডাৰ দিয়া হৈছে এইটো কাউন্সিলৰ পৰা, যে ৰিংমা মানুহ ইয়াতে বস্তি খুলিব পাৰে, গাঁও খুলিব পাৰে বোলে। তাতে আমাৰ ৰেচলো ৰিংমা এক্স PM এইটো এতিয়া নাই, এতিয়া হৈছে কিন্তু তাৰহে আমাৰ জয়ন্তৰ ছাৰ লগতে কথা কৰি আমাক এই ডেভেলপমেণ্ট দিয়া হৈছে। আমি তাতে বহি এতিয়ালৈকে বহি আহি আছোঁ। এতিয়া কৰি অহাটো 2023 এইটো চ'লাৰ আহিব বোলে, আমাক এইটো একদম কনফিউজে কৰি দিছে। মানে আহিব নাহিব এনেকুৱা কৰি এতিয়া মানুহে বহিব পৰা নাই, ঘৰো বনাব পৰা নাই। এতিয়া বৰ্তমান তাতে আমি 40টামান ঘৰ বনাইছে, কিন্তু বহুত যাবলৈ আছিলে, লাইট নাথাকা প্ৰব্লেম কাৰণে বহিব পৰা নাই। কিন্তু এতিয়া আমি বহি আছোঁ, কিন্তু চ'লাৰটো এনেকুৱা আহিব বোলে আকৌ কৈ আছে। ঠিক আছে বাৰু, আমি চ'লাৰ কাৰণে একো অবজেকশ্যন নাই। আহিলেতো আমাৰ ৰিংমা বস্তিটো কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিলে যি কয় আমিতো মানিবলৈ আমিতো ৰেডি আছে। কিন্তু আমাকে নুসুধি পেলাই আমি বস্তি মানুহ হৈ এতিয়া চেয়াৰমেন আছে, গামবুঢ়া আছে বা ছেক্ৰেটাৰী আছে, সিহঁতক নুসুধি পেলাই সিহঁতৰ বেলেগ মানুহে বেলেগ জেগাৰ পৰা আহি পেলাই এইটো আমাৰ মাটিটো, আমাৰ গাঁৱৰ জেগাটো সিহঁতক কভাৰ কৰিবলৈ চেষ্টা কৰি আছে, আৰু কৰি আছে। আমি শুনি আছোঁ কোনোবা কোঠা বনাই আছে, কোনোবা কি কৰি আছে, বেলেগ নাম লৈ পেলাই কাউন্সিলত এণ্ট্ৰি হৈ আছে বুলি কৈছে। যদি এইটো সঁচা হয় আমিতো এইটো নামানে, আমিতো এইটো মানিব নহয়। যেনেকৈ আমি কওক, কিন্তু আমাক এই যোনটো DC কাউন্সিলে আমাক বহিবলৈ দিছে এইটো অৰ্ডাৰ আছে, সেইকাৰণে আমিতো এইটো ষ্টেক কৰি আমিতো তাৰে পৰা আমি হাতাবলৈ নহয়, আমিতো বহিম। আৰু যদি আমাকে কনচাৰ্ট কৰে, আমাকে যদি হিচাপ কৰি কথা কৰে, তেতিয়াতো আমিতো ৱেলকাম আছে। কাউন্সিলৰ লগত হ'লেও যোন মানুহ লগতে হ'লেও আমাকে যদি মালিক আছে, ভিলেজ এল্ডাৰ আছে, ভিলেজ লিডাৰ অ'নাৰ আছে বোলে, আমাকে হেৰি কৰিলে আমাকে হিচাপ কৰিতো আমিও ৰেডি আছে। আমিতো চলাৰ কাৰণে একো অবজেকশ্যন নাই। কিন্তু এইটো সিহঁতৰ খুচি বোলে আমি কেতিয়াও নামানে। আমিও ফিউচাৰ কোৰ্চ অফ একশ্যন কি কৰিব লাগে, আমি লাগিলে কোৰ্ট হ'লেও আমি যাম। সেইকাৰণে আমাকে কনচাৰ্ণ নকৰি পেলাই, আমাকে নুসুধি পেলাই এইটো চলাৰ আমাৰ বস্তিতে খুচি আনিলে নহ'ব। সেইকাৰণে মই এইটো কৈ দি আছে, আমাৰ এৰিয়াটো হৈছে 1167.61 বিঘাছ। এইটো আমাৰ এডাফেন ৰিংমা বস্তি এৰিয়া হয়।
1,167.61 বিঘা এইটো এৰিয়াটো ইণ্টাৰ এৰিয়াটো চ'লাৰ কৰি আছে বুলি কৈছে এইটো হ'লে মানে আমিতো এনে দিব নোৱাৰে আমাকে যদি নুশুনিলে আমি দিব নোৱাৰে বোলে আমি দেখা নাই হ'লেও সুধা হিচাপে তাৰবিলাকতো পাতাবি বনাই আছে বুলি শুনি আছে নাম বি দুসৰা নাম লৈ আছে এইটো শুনি আছে হ'লেও চকু পৰাটো দেখা নাই এইটো আমি খান মানুহকে প্লেন কৰি ঠিক নাই হ'লেও এনেকুৱা শুনি আছে যদি এনেকুৱা সঁচা হ'লেতো তোৰবিলাকতো বেগ শুনো বেগ হিষ্ট্ৰী নাযায় বোলে ডাইৰেক্ট কৰিলে ভাল সেইকাৰণে মোৰ কেইটামান দিলে এতিয়া মোৰ চিনৰ মোৰ বিগিনিংটো মোৰ আছে যোন টাইমতে এইটো ডক্টৰ জয়ন্তী ৰংপি আকৌ যিটো কথা বনাইছে এইটো মোৰ হাত পৰা উঠাব সেইটো কাৰণে মোৰ বহুত বাহানি কৰিব কিন্তু কেইটামান ভিলেজটো কোনো লগতে ইনক্ৰ'চ কৰি কিনে লোৱা নাই কোনো লগতে ঝগড়া কৰি কিনে আমি খানটো ৱেল আণ্ডাৰষ্টেণ্ডিং আৰু আমাৰবিলাক যিটো এন অ' চিবিলাক নাইবৰিং লগতে এন অ' চিবিলাকৰ লগত চব কালেক্ট কৰি যায় ৰংপিৰ লগতে কৈছে ডক্টৰ ৰংপিৰ লগতে এইটো পৰা তাৰ এইটো আমি খানকে থাকিবলৈ অৰ্ডাৰ দি এইটো সময়তে আমি কিমান বছৰ এইটো বস্তি বহি আছে লাইট নাই বস্তি মানুহৰ লগতে মাটি এলটমেণ্ট দিছে ঘৰ বনাব গ'লে লাইট নাই পানী নাই দিগদাৰ পাই আহি যেতিয়া আমাৰবিলাক 23 এইটো লাইট আনিছে ইমিগ্ৰেণ্ট ট্ৰান্সফৰ্মাৰ বহাইছে আফটাৰ 2 months খবৰ আহিছে চ'লাৰ আহি ডেভেলপ কৰিবলৈ থাকাবি কিন্তু চব আবায়েন্স এইটো আবায়েন্স ৰাখি দি কিনে আমাৰবিলাকটো ৰখিছে কনচলবিলাকে এইটো মাজতে আই পি পিবিলাক আহি কিনে কৈ আছে আপোনাৰ বি জইন কৰিবি এইটো কৰিবলৈ দিয়ে তো আমাৰ গম্বৰাহে কৈছে মোৰতো কনচল লগতে এগ্ৰিমেণ্ট হৈছে আমাৰ আপোনাৰ লগতে জইন কৰিবলৈ লগা কথাই নাই হৈছে আমি কাৰণটো চি এম লগতে কথা পাতি কিন্তু চাৰ্চ বি হাতাবলৈ লেখা পঢ়া বি হৈ যাইছে সেইটো কাৰণে আমি আই বি পি লগতে এইটো একো ছাপৰ্ট বা কিন্তু আমাৰবিলাকটো হ'বলৈ টান আছে হ'লেও আপোনাৰবিলাক কি কৰে আমাৰতো আপোনাৰ এগেইনষ্ট নাই আহি কিনে এইটো খতম হোৱাৰ পাছত 2 বছৰতে গুচি যাইছে কোনো ঘৰ ডেভেলপ ঘৰ বনাবলৈ অৱস্থা নাই আমাৰ 37 ঘৰটো 37 ঘৰে পৰি গৈছে এইটো এনেকুৱা সময়তে এইটো এ পি ডি চি এলবিলাকতো গৈছে উইথড্ৰ আৰু এতিয়া নতুন আহি আছে তো যি নতুন আহিবি পুৰণা আহিব আমাৰ কাৰণটো ৱেলকাম হ'লেও তাৰবিলাক আহি আমাৰ লগতে একো কনচাৰ্ণ লোৱা নাই একো নলেজ নাই তাৰ কাৰণে আহে আমাৰ বস্তিতে খুচি চাৰ্ভে কৰিব এইটো মোৰ মাটি এইটো মোৰ মাটি খুচি কথা কৰিলে একচেপ্ট কৰিব নাপাৰিব আমাৰ সেইটো কাৰণে ৰিকুৱেষ্ট আছে কোন ডিপাৰ্টমেণ্ট হবি কনচল হবি ইয়া প্ৰাইভেট আহিবি বস্তিৰ লগতে আলোচনা কৰিবি এইটো পাছত কি ফচলা কৰিব এইটো হিচাপে চাইলে এইটো ভাল আছে নহ'লে আমাৰবিলাকে গৰু কুটা নিচিনা হিচাপ নকৰি কিনে খুচি ল'ব কৰিলেতো এইটো আমাৰ ফটাফট ভিলেজটো এইটো একচেপ্ট নকৰিব কেতিয়াবি নকৰিব এনেকুৱা আমাৰ RMDC প্ৰেচিডেণ্ট হোৱা নিচিনা আমি খান পাৰিলে লিগেল লগা এডভাইচবোৰ ল'বলৈ চান্স সেইটো কাৰণে কি কৰিবি আমাৰ ৱেলকাম আছে কি ডেভেলপমেণ্ট আনিবলৈ আছে আনিবি ৱেলকাম হ'লেবি উইথ কনচালটেশ্যন উইথ ভিলেজাৰ্ছ এণ্ড দ্য কাউন্সিল নহ'লেতো নিজৰ ইণ্ডিপেণ্ডেণ্ট পৰা মানুহ লগা ঘৰ দি যাই কিনে ভাত বনাই কিনে খাইলেতো এইটো একচেপ্ট হয় এইটো আগতেতো আমিতো ছাপৰ্ট আছিলে দেই ক'ব আগতে ছাপৰ্ট আছিলে কেলৈ মানে আগতে আই পি পিকেইটা যিটো কৰিছে আমাৰ জাগাও আহিছে আমিও ছাপৰ্ট আছিলে কিন্তু আমি ছাপৰ্ট কৰা মিনছ তাতে আমি কোৱাটো এনেকুৱা হৈছে যদি ডিষ্ট্ৰিক্ট কাউন্সিলে
চটৰমুখ ডিষ্ট্ৰিক্ট কাউন্সিলে আমাকে রিহেবিলিটেশন যদি বেলেগ জায়গা একটু আমাকে অ্যারেঞ্জমেন্ট করে দিয়ে তেনেহ'লে আমি একো আপত্তি নাই আমিতো এইটোৱে কথা আছে নহ'লে বা আমি এতিয়া আমি তাতে ছাপোৰ্ট আছে বা নাই এইটো কথা নহয় কিন্তু ডিষ্ট্ৰিক্ট কাউন্সিলৰ পৰা আমাৰ CMহে আৰু আমাৰ ডাঙৰীয়া ছেক্ৰেটাৰী সিয়ে ভোট দিলে আমাকে আপোনালোকে এইটো মাটিটো দিয়ক আৰু আপোনালোকে বেলেগ জেগা এটা ৰিপ্লেচমেণ্ট দি দিম আৰু লগতে মানুহ কি এটা কম্পেনচেশ্যন পায় সেইটো আপোনালোকে দিব বোলে কিন্তু আমাকে প্ৰপাৰলি এটা ইঞ্চুৰেঞ্চ দিছিলে সেইকাৰণে আমিতো এইটো কথাতে বিশ্বাস কৰি আমি কিন্তু হয় 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 লাইফ চিকিউৰ হ'ব লাগে সেইটো আছে